আমি মহিলাসকলৰ এটা ডাঙৰ চিন্তা নহয়নে? আজি কি ৰান্ধিম, কাইলৈ কি ৰান্ধিম, এনেকৈ ভাবি থাকোঁতেই সময়বোৰ যায়গৈ। পাকঘৰলৈ যে আহি চোৱা সময় অকল ভাবি থাকোঁতেই যায়, নহয়নে বাৰু? আজি মই কি ৰান্ধিলোঁ জানে? আজি একদম সহজভাৱে ঘৰতে উপলব্ধ সামগ্ৰীসমূহৰ পৰা বনাইছোঁ একদম সহজ পদ্ধতিৰে কণীৰ আঞ্জা। কেনেকৈনো বনালোঁ ৰেচিপিটো মই আপোনালোকক আগবঢ়াইছোঁ দেই। সকলোৱে বাৰু বনায় আপোনালোকে এনেধৰণে। মই একেবাৰেই মছলা ব্যৱহাৰ কৰা নাই। ধৰি লওক অকল আদা, নহৰু, পিঁয়াজ আৰু অকণমান বিলাহী এনেকৈ দি বনাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে দেখিছে নহয়, এই ডিমখিনি বইল কৰি লোৱা ডিমখিনি মানে অকণ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি থৈ তাৰপিছত তাতে তেজপাত অকণ দিছোঁ। পিঁয়াজখিনি অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ভাজি লৈছোঁ। মানে সামান্য অকণ ব্ৰাউন কালাৰ আহিলে কালাৰটো অহাৰ পিছত চেণ্টটো বৰ ধুনীয়া আহে। তাৰপিছত মই আদা নহৰু অকণ দি দিছোঁ। দেখিছেনে, আদা নহৰু অকণ পিচি লৈছোঁ। তাৰপিছত বিলাহী মিক্সিত পেষ্ট কৰা নাই আৰু এনেকেই এটা বেলেগ সোৱাদ আহে। হাতেৰে পতাতে অকণমান পিচি লৈছিলোঁ। তাৰপিছত তাতে সেই আদা নহৰুখিনি দি সেইখিনিও অকণমান ৰ'ষ্ট কৰি লৈছোঁ। তাৰপিছত বিলাহী দি পেলাই বেছি দেৰি ৰখা নাই দেই মছলাবিলাক। মানে কিয়, কাৰণ অকল ঘৰুৱা সামগ্ৰীবিলাকে বনাইছোঁ ন, একো মছলা ব্যৱহাৰ কৰা নাই, পেকেটৰ মছলা। সেইবাবে মানে বস্তুখিনি বেছিও মানে ভজা নাই মই, খুব কমকৈ ভাজি তাতে মই দেখিছেনে হালধি অকণো দি দিছোঁ। হালধি দি দিছোঁ। হালধিখিনি দি তাতে এতিয়া অলপ বিলাহী দি দিম। বিলাহীখিনি দি খুব বেছি আপুনি 3 মিনিট সময় ধুনীয়াকৈ ভাজি তাতে আলুখিনি যিখিনি বইল কৰি থোৱা আছিলে, আপুনি যিটো জোখত আপোনালোকে বিচাৰে সেইটো জোখত কাটি অকণমান দেৰি আকৌ 5 মিনিটমান ভাজি ল'ব। ল' মিডিয়ামত ভাজিব, মানে গেছটো অকণমান ল' কৰি থ'ব। কাৰণ কিয়, নহ'লে ধৰি যোৱাৰ চান্স থাকে, কেৰাহীত লাগি যোৱাৰ চান্স থাকে। তাৰপিছত ভাজি তাত আপুনি কি কৰিব, পানী দি দিব। পানীটো জোখমতে, মই অকণ গ্ৰেভি বনাম কাৰণে পানীৰ পৰিমাণ এমক দিছোঁ। কাৰণ আমাৰ মানুহৰ সংখ্যা সৰহ ঘৰত, সেইকাৰণে 8জন মানুহৰ জোখাৰ মই পানী ব্যৱহাৰ কৰি এমক পানী দি দিছোঁ। আৰু আলু মই 6টা ডিম লৈছিলোঁ, 6টা ডিমত 5টা আলু লৈছোঁ। তাৰপিছত দেখিছে নহয়, তাতে পানী অকণ দি উতল আহিলে। উতল অহাৰ পিছতে তাত ডিমখিনি দি দিছোঁ। ডিমকেইটা দি পেলাই দেখিছে নহয়, খাবলৈ কিন্তু ভাল হৈছে বুলি কৈছে বাৰু মাইনাহঁতে বা দেউতাকে। বাকী আৰু কি ক'ম, আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে দেখি পেলাই। নিশ্চয় কোনোবা যদি আহে জনাব নিশ্চয়।